নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আহি গ'লোঁ এটা নতুন ভিডিঅ'লৈ। আজি আমি যাবলৈ ওলাইছোঁ এটা জাগাত, মানে আজি খাম আজি পিকনিক আমাৰ এই বছৰত, গতিকে ফাৰ্ষ্ট পিকনিক। গতিকে আমাৰ লগত এতিয়া কাই আছে আপোনাক দেখাই দিছোঁ। চাওক, মিঠিকা ৰান্ধি আছে আমাৰ গাহৰিটো চাই লওক, আপুনি টেষ্টটো দেখাই দিছোঁ। ইফালে আমাৰ ব্ৰইলাৰ মাংস ৰন্ধা হৈ আছে আৰু ইফালে আমাৰ চাওক কালাৰটো চাই লওক, গাহৰি মাংস খুব ধুনীয়া চব হৈ আছে। মিঠিকা কেনেকুৱা এক্সপিৰিয়েঞ্চ আপোনাৰ? মই এতিয়া নাজানোৱেই মিঠিকা আমাৰ ৰন্ধা হৈ গ'ল। ইফালে আমাৰ ঋষিদাই আমাৰ দিব্য কথা পাতি, গতিকে অলপ পিছতে আমি যাম। এতিয়া ক'ত যাম ডিচিশ্যনটো ফাইনেল হোৱা নাই, আমি কথা পাতি লওঁ। ৰন্ধা হৈ লওক, ৰুটি হৈ আছে, ৰুটিও আহি আছে, গতিকে চাই থাকক। চ' বহুত দিনৰ মূৰতে যিহেতু আমি আহোঁ, গতিকে চাই থাকিব আপোনালোকে ক'ত যাওঁ কি কৰোঁ বঢ়িয়াকৈ। চ' এতিয়া আমি বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। ইফালে সঞ্জীৱ আহি পেলাই, গতিকে যাবা এক চাইডে। আমাৰ ইয়াতে ব্ৰইলাৰটো হৈছে, আপোনাৰ চাব পাৰে বঢ়িয়া একদম কালাৰ আহি গৈছে। চ' আৰু ধইনা দিব আছে, গতিকে তাৰপিছতে আমি যাম। ক'ত যাম অলপ কৈ আছোঁ, চাই থাকক। পূৰা ৰেডি হৈ গ'লোঁ, ইফালে পূৰা মাংস লৈ গ'লোঁ ইয়াতে। চ' ৰেডি আছে আৰু আহোঁ আহি আছে ইফালে, গতিকে পূৰা একদম এক্সাইটেড যাম বুলি ভাবিছোঁ দাৰাগাঁও। গতিকে আপোনালোকে দেখুৱাম, লগতে পিকনিক খাম। গতিকে ফাৰ্ষ্ট পিকনিক আমাৰ এইটো বছৰত আৰু লাহে লাহে চেচ হ'ব, গতিকে চাই থাকিব পূৰা একদম ভিডিঅ'টো একেলগে। চ' বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ত' গাইছ আমি যাই আছোঁ এতিয়া, আমি দাৰাগাঁও যাই আছোঁ। দাৰাগাঁও এনে যাই থকা আপোনালোকে কৈছে, মোৰ দুটা ভিডিঅ' আছে, গতিকে আৰু ভইচ কোৱালিটি কেনেকুৱা পাইছে, মানে মোৰ মাইকটো অলপ বয়া, চ' সেইকাৰণে এটা কোৱালিটি ভাল অহা নাই। চ' লাহে লাহে ভাল ভাল ভিডিঅ' আহি থাকিব, কাৰণ মই আৰু আৰম্ভ কৰিছোঁ নতুনকৈ। মই মানে গেপ দিছিলোঁ, মানে বাদে দিছিলোঁ ক'ব গ'লে, কিন্তু এইবাৰ আৰু মই মানে কণ্টিনিউ কৰিম আমি ইউটিউবটো। গতিকে আপোনালোকে ছাপোৰ্ট কৰিব। আৰু মোৰ লগত যাই আছে মিঠিকা। কিবা এটা ক'ব আমাৰ মাজত, আমাৰ মেইন এটা আমি আহি পেলাই দুৰ্মিত চাহ বাগিচা পাই গ'লোঁ। চাহ মানে এয়া চাই লওক, মানে নেচাৰে বেলেগ। আৰু বৰ্তমান মানে কি হয়, পাতবিলাক ইফালে পূৰা গ্ৰীণ হৈ আছে, মানে এইবিলাক নাই, ইফালে নায়েই, পূৰা একদম এই ডিছকালাৰ, ইফালে পূৰা গ্ৰীণ কালাৰ। ইফালে আমাৰ আছে দিব্য এটা কওঁ এক্সপিৰিয়েঞ্চ কিনে মানাছত আমি যোৱাবাৰ গৈছিলোঁ, এইবাৰ আমি দাৰাগাঁও, গতিকে এনেকৈ যাই থাকিব লাগিব নাকি। আহি পালোঁ নিকাচি, আৰু নিকাচিত বৰ্তমান দিনে অলপ ৰখছোঁ আৰু আহোন আহি আছে, গতিকে যাই আছোঁ এতিয়া। আহি পাই গ'লোঁ আমি দাৰাগাঁও। নিকাচি পাৰ হৈ চাওঁ, এইফালে জেগাবিলাক অলপ পূৰা বেলেগ একদম, মানুহজনী ইমান এটা নাই। আৰু এয়া চাওঁ একদম পাৰ, মোৰ একদম চকুৰ ওচৰতে, ইমান কেমেৰাত যিহেতু ৱাইড এংগল আছোঁ, চ' সেইকাৰণে অলপ দূৰত দেখোঁ। আৰু এতিয়া আপোনালোকক দেখুৱাই দিছোঁ, ইফালে আছে এইফালে যোনটো দুটা ৰাস্তা। চ' এইফালে লেফ্ট চাইডে আছে আমাৰ মইনা পুখুৰী, আৰু এইফালে আমি যাব লাগিব ৰাইট চাইডে আমি দাৰাগাঁও। গতিকে আমি মইনা পুখুৰীও যাম বুলি ভাবিছোঁ, চাওঁ যদি টাইম পাওঁ যাম। খুব ধুনীয়া জেগা, ভূটান।
তিনিটা আহিবৰ আহি গ'লোঁ টিকেট কাটিলোঁ যাই আছোঁ চ' আমি আহি পালোঁ এতিয়া ধাৰাগাঁৱৰ কাষত আছে SSB কেম্প আপুনি চাব পাৰে ফাইনেলি আহি গ'লোঁ আৰু বহুত কিবা কিনি ইয়াতে পৰা হৈ গৈছে গতিকে চাব পাৰে কেম্প ইয়াতে থাকিব পাৰিলেও কথা নাই বঢ়িয়াকৈ চাকৰি কৰি ইয়াতে যদি পষ্টিং হয় বঢ়িয়া জেগা নাও ফাইনেলি আহি পালোঁ ধাৰাগাঁও আৰু এইফালে চাব পাৰে ইক' টুৰিজিম ছ'চাইটি কিবা কিনি আছে চাব পাৰে আপোনালোকে কেম্পিং চেম্পিং কৰিব পাৰে ইয়াতে চ' আমি এতিয়া তলত আমি চাওক কিবা একদম ডেঞ্জাৰাছ আকৌ স্কুটি বহুত সাৱধানে গাড়ী গাইছ এয়াই হ'ল ধাৰাগাঁও চাই লওক এই গাড়ীটো মোক ডিষ্টাৰ্ব দিছে চালা বুজিছা ক'ত ফাৰি লৈ আনিলি এই গাড়ীখিনি ডিষ্টাৰ্ব দিছে মোৰ ঘৰৰ নামি বুলি ই মই ইমান ডিষ্টাৰ্ব দিছে আগত জানা গাইছ বোলে চাওক পুৰা একদম পানী গান বাজি চাই বোলে চাওক পুৰা একদম এই ধাৰাগাঁও আহি পালোঁ আৰু পুৰা একদম জাগা বিচাৰিছোঁ আমি এতিয়া বৰ্তমান হিল চাই বোলে মানুহ একদম পুৰা পিকনিকৰ সেই চলি আছে এইফালে আছে আমাৰ আহোন গতিকে চাওক চ' আমি চায়াত খাম এতিয়া আহোন বিৰাট মানে হাল্লা লুক আছে একদম একদম পাহাৰৰ ইফালে আছে ওপৰত একদম যাব পাৰি কিবাখিনি আছে এক্টিভিটিছ চাওক দেখিছোঁ আজি কেনেকুৱা লাগিছে আপোনাৰ আহি জ্বৰ দিব আমি এতিয়া জাগা বিচাৰিছোঁ এইফালে আছে SSB কেম্প এইফালে যাব নোৱাৰিব ভাতত জিপ লাইন চলি যাই আছে এইফালে সেইটো এটা এক্সপিৰিয়েঞ্চ এটা ল'ব পাৰা তই সেনে কথা ক'লি নহয় না তই একবাৰ উঠলি চালি গম পাবি দীপাংকৰ তোৰ নামটো মোক সোধা নাই নামটো কিছু দিজু না খবৰ কেনেকুৱা আপোনাৰ আপোনাৰ কাক মিছ কৰি আছে আজি মই আজি গাঁও ছোৱালীবিলাকক মিছ কৰি আছোঁ ইয়াতে আহিব নাপাতা হ'ল অলপ ইফালে নদীৰ পাৰত চাব পাৰে এইফালে এতিয়া আমি যামেই আনি ইফালে ভাৰত দেখাবলৈ পাইছে সেইখিনি মানে যাবলৈ নিদিয়ে এইফালে চাওক খুব ধুনীয়া জেগা ইফালে আছে আমাৰ দীপাংকৰ মিঠিংগা কি কেনেকুৱা লাগিছে এতিয়া আমাৰ খানা খাই শেষ হ'ল এতিয়া যাব না ঘৰত নাথাকব আমি যাবলৈ লৈছোঁ বহুত ভাল লাগিল আহি চব মানে ভালে সন্ধিয়া হৈ আহিছে টাইম হৈ গৈছে 3:30 বাজি গ'ল হয়তো 4টা বাজিব গতিকে যাবলৈ লৈছোঁ এইফালৰ পৰা একদম SSB আৰ্মি আছে গতিকে বহুত ভাল লাগিল চাওক আৰু এই এয়া এখন চাওক আৰু এইফালে ভূটান পাহাৰ আৰু ইয়াতে টায়াৰ ক্লাইম্বিং ইফালে আছে জিপ লাইন চাব পাৰে পুৰা একদম কেনেকৈ যায় কি কৰে চাই থাকব আৰু এতিয়া ওপৰতো বেলেগ চাওক বোলে দাম বহুত কৈছে 300 টকা আচলতে বহুত ইমান নহয়তো এইফালে চাওঁ এইফালে ভিউ পৰা আহে দেই নামি যাওঁ আৰু একদমেই থাকলে ফুটালে এই ওপৰৰ পৰা ভিলে একদম হৈ এইটো ষ্টেয়াৰ পালে ভাল হ'ব এতিয়া যাওঁ আমাৰ পুৰা একদম ৰাতি হ'ল মোটামুটি সন্ধিয়া হৈ আহিছে আন্ধাৰ হৈ আহিছে এইফালে চাৰিওফালে যাবলৈ ধৰিছে মানুহ বাছ চাছ সববিলাক ৰেডি কৰিছে এইফালে আছে এইবিলাকে চ' আমি এতিয়া যাম ধুনীয়া জেগাৰ পৰা এতিয়া যাবলৈ লৈছোঁ বহুত বঢ়িয়া লাগিল একদম এই বছৰৰ চ' যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব পাৰিব চ' এতিয়া আমি ইয়াৰ পৰা যাওঁ চ'
চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ চ' যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পাৰিব চ' অন্য ভিডিঅ'লৈ লগ পাম টিল দেন টাটা বাই বাই